एक নম্বৰ প্ৰশ্ন বাইবেলখন যে ঈশ্বৰৰ বাক্য হয় ক'ত লিখা আছে? ইয়াৰ উত্তৰ হৈছে দ্বিতীয় তিমথিয় 3:16 লিখা আছে। 2 নম্বৰ প্ৰশ্ন বাইবেলখন কেতিয়া লিখা হৈছিল? ইয়াৰ উত্তৰ হৈছে খ্ৰীষ্টপূৰ্ব 1500 পৰা 100 খ্ৰীষ্টাব্দত লিখা হৈছিল। 3 নম্বৰ প্ৰশ্ন বাইবেলখন অসমীয়া ভাষাত কেতিয়া ছপা কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে 1813 চনত। 4 নম্বৰ প্ৰশ্ন বাইবেলখন কেইটা ভাগত বিভক্ত, ভাগসমূহ কি কি? ইয়াৰ উত্তৰ হৈছে 2টা ভাগত বিভক্ত, পুৰণি নিয়ম আৰু নতুন নিয়ম। 5 নম্বৰ প্ৰশ্ন বাইবেলত মুঠ কিমানখন পুস্তক আছে? ইয়াৰ উত্তৰ হৈছে 64খন। 6 নম্বৰ প্ৰশ্ন বাইবেল পুৰণি নিয়মত কিমানখন পুস্তক আছে? ইয়াৰ উত্তৰ হৈছে 39খন পুস্তক আছে। 7 নম্বৰ প্ৰশ্ন বাইবেল নতুন নিয়মত কিমানখন পুস্তক আছে? ইয়াৰ উত্তৰ হৈছে 27খন পুস্তক আছে। 8 নম্বৰ প্ৰশ্ন বাইবেলত মুঠ কিমানটা অধ্যায় আছে? ইয়াৰ উত্তৰ হৈছে 1189টা অধ্যায় আছে। 9 নম্বৰ প্ৰশ্ন পুৰণি নিয়মত কিমানটা অধ্যায় আছে? ইয়াৰ উত্তৰ হৈছে 929টা অধ্যায় আছে। 10 নম্বৰ প্ৰশ্ন নতুন নিয়মত কিমানটা অধ্যায় আছে? ইয়াৰ উত্তৰ হৈছে 260টা অধ্যায় আছে। 11 নম্বৰ প্ৰশ্ন বাইবেলত মুঠ কিমানটা পদ আছে? ইয়াৰ উত্তৰ হৈছে 31,103টা পদ আছে। 12 নম্বৰ প্ৰশ্ন পুৰণি নিয়মত মুঠ কিমানটা পদ আছে? ইয়াৰ উত্তৰ হৈছে 23,145টা পদ আছে। 13 নম্বৰ প্ৰশ্ন নতুন নিয়মত মুঠ কিমানটা পদ আছে? ইয়াৰ উত্তৰ হৈছে 7,958টা পদ আছে। 14 নম্বৰ প্ৰশ্ন বাইবেলত কিমানটা প্ৰশ্ন আছে? ইয়াৰ উত্তৰ হৈছে 3,294টা প্ৰশ্ন আছে। 15 নম্বৰ প্ৰশ্ন বাইবেলত কিমানটা প্ৰতিশ্ৰুতি আছে? ইয়াৰ উত্তৰ হৈছে 1260টা প্ৰতিশ্ৰুতি আছে। 16 নম্বৰ প্ৰশ্ন বাইবেলৰ আটাইতকৈ দীঘল অধ্যায় কোনখন? ইয়াৰ উত্তৰ হৈছে গীতমালা 119 অধ্যায়। 17 নম্বৰ প্ৰশ্ন বাইবেলৰ আটাইতকৈ চুটি অধ্যায় কোনখন?
ইয়াৰ উত্তৰ হৈছে গীতমালাই ১৭০ অধ্যায়।